হাই ফ্ৰেণ্ডছ, মই নিৰ্মালী, মোৰ চেনেল বন্তিৰলৈ স্বাগতম জনালোঁ। ফ্ৰেণ্ডছ, ঘুগুনি আমাৰ সকলোৰে খুব প্ৰিয় হয়। যেতিয়া আমি পূজা মেলালৈ যাওঁ বা বজাৰলৈ যাওঁ, আমি দোকানত ঘুগুনি দেখিলে আমি কিনি খাওঁ। আজি মই দোকানৰ নিচিনাকৈ ঘৰতে ঘুগুনি বনালোঁ। কেনেকৈ বনালোঁ আহক ফ্ৰেণ্ডছ আমি চাই লওঁ। তেতিয়াহ'লে আহক ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই মটৰ লৈছোঁ 400 গ্ৰাম, আৰু মটৰখিনি মই ৰাতিতে ভিজাই থৈছোঁ আৰু ভালদৰে ধুই লৈছোঁ। এয়া মই দুটা ডাঙৰ চাইজৰ আলু লৈছোঁ আৰু আলুখিনি মই ডাঙৰ চাইজতে কাটি লৈছোঁ। এতিয়া মই মটৰ আৰু আলুখিনি সিজাব দিম, আৰু মই ইয়াৰ লগত পানী আৰু অকণমান নিমখ দিম। এইখিনিতে আৰু এটা কথা কওঁ, কিছুমান মটৰ এটা বা দুটা চিটিতো সিজি যায় আৰু কিছুমান মটৰত অলপ টাইম লাগে। এনেকুৱা মটৰত 3টা বা 4টা চিটি খেদাব লাগে। এই মটৰখিনি 2টা চিটি গৈছে। দেখিছে মটৰখিনি বহুত এটা বেছি গেলি যাব নালাগে, জাষ্ট অলপ সিজি গ'লেই হয়। এতিয়া মটৰখিনি মই কিছু সময় ঢাকি থ'ম। এতিয়া কেৰাহীটো গৰম হৈছে, ইয়াত মই 3-4 চামুচ তেল দিম। এয়া দিম মই 2টা শুকান জলকীয়া আৰু অলপ গোল্ডেন কালাৰ হোৱালৈকে ভাজিম। এয়া দিম মই 1/2 চামুচ গোটা জিৰা, আৰু জিৰাখিনি অলপ ফুটিব ধৰিছে। আৰু দিম পিঁয়াজ ডাঙৰ চাইজৰ লৈছোঁ আৰু এনেধৰণে কাটিছোঁ মই। এতিয়া পিঁয়াজখিনি ভালদৰে ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। এয়া দিছোঁ মই 2টা জলকীয়া, কেঁচা জলকীয়া। এয়া দিম 1 চামুচ নহৰু, আৰু দিম 1 চামুচ আদা বটা। এয়া মছলাখিনি অলপ লাৰি দিছোঁ। এয়া 1 চামুচ দিম মই ধনিয়াৰ গুড়ি, আৰু দিম আধা চামুচ জিৰাৰ গুড়ি। এয়া 1/2 চামুচ দিম মই ৰেড চিলি পাউডাৰ। এতিয়া অলপ লাৰি দিছোঁ। অকণমান পানী দিম যাতে মছলাখিনি পুৰি নাযায়। এয়া দিম মই 1.5 চামুচ হালধিৰ গুড়ি। এতিয়া মছলাখিনি অলপ ভালদৰে লাৰি দিছোঁ। নিমখ দিছোঁ মই 1 চামুচ। আমি মটৰখিনিতো নিমখ দিছিলোঁ, সেইবাবে মই 1 চামুচ নিমখ দিছোঁ। এয়া 1 চামুচ দিম মই গৰম মছলা, আৰু অলপ পানী দিছোঁ। এই মছলাখিনি ভালদৰে লাৰি আছোঁ, আৰু এতিয়া মছলাৰ কেঁচা ভাৱ নোহোৱা হৈছে। এতিয়া মই মটৰখিনি আৰু আলুখিনি একেলগে মছলাখিনিৰ সৈতে ভাজিম। এই ঘুগুনিখিনি মই এতিয়া ভালদৰে লাৰি আছোঁ। আৰু ফ্ৰেণ্ডছ, ঘুগুনিৰ আলুবিলাক ভালদৰে ভাঙি দিব লাগে, তেতিয়া ঘুগুনিখিনি খাবলৈ আৰু ভাল লাগে। এয়া মই 1 চামুচ আমচূৰ্ণ পাউডাৰ দিছোঁ। এয়া মই ভাজি আছোঁ। এয়া অলপ পানী দিছোঁ। এতিয়া ভালদৰে আৰু লৰাই দিছোঁ। এতিয়া মই পানী দিম পৰিমাণ অনুযায়ী ঘুগুনিত। এয়া মই 3 বাটি পানী দিছোঁ, আৰু এতিয়া 15 মিনিটৰ বাবে ঢাকনিখন দিম। এয়া 15 মিনিট হ'ল। এতিয়া মই ঢাকনিখন গুচাই চাম। দেখিছে ফ্ৰেণ্ডছ, ঘুগুনিখিনি আমাৰ হৈছে, আৰু ইয়াৰ মই আলুও ভাঙি দিছোঁ। দেখিছে ফ্ৰেণ্ডছ, এনেদৰে এবাৰ নিশ্চয় ঘৰত ট্ৰাই কৰি চাব, খুব ভাল লাগে খাই। এয়া মই 1/2 চামুচ দিম চাট মছলা, আৰু এতিয়া লাৰি দিছোঁ। এয়া আমাৰ ঘুগুনি এতিয়া হৈছে, আৰু মই গেছৰ ফ্লেম অফ কৰিছোঁ, আৰু এতিয়া মই এখন প্লেটত নমাই ল'ম। এয়া মই এটা উহকণি দিছোঁ, আৰু উহকণিৰ সৈতেও খাব পাৰি, খুব ভাল লাগে। এয়া মই কেঁচা পিঁয়াজ কাটি থৈছিলোঁ, আৰু এয়াও দিছোঁ পিঁয়াজ, আৰু দিম মই জলকীয়াৰ টুকুৰা। এয়া ৰঙা জলকীয়া দিছোঁ। এয়া মই অকণমান চাট মছলা দিছোঁ। এতিয়া খাবৰ বাবে ৰেডি হৈছে। চ' ফ্ৰেণ্ডছ, মই যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। মোৰ কিবা নতুন ভিডিঅ'ৰ নটিফিকেশ্যনটো পাই। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ, আৰু